নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ। মই ববিতা শৰ্মা বৰদলৈ আপোনালোক সকলোকে নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সবেই ভালে আছে, কুশলে আছে, মংগলে আছে। আশা ৰাখিছোঁ সকলোৰে জীৱন সুখময় আনন্দময় হৈ উঠক। আমাৰ মাজত যি এটা ভয়াৱহতা হৈ আছে, এই ভয়াৱহতাৰ পৰা আমি পৰিত্ৰাণ অতি সোনকালে পাবৰ কাৰণে ভগৱানৰ ওচৰত কাতৰ প্ৰণাম জনাইছোঁ। আজি এই বিষয়বস্তুটি বৰ ভাল লগা। সকলোৰে জীৱনত ই হৈছে আৰু যিসকলো পোৱা নাই হ'ব, সেয়া হৈছে বিয়া। এখন বিয়া অলংকাৰ, আচল অলংকাৰ কি গম পাইছেনে? বিয়ানাম। কিন্তু এই বিয়ানাম এতিয়া কিন্তু তেনেকৈ নাই, কিন্তু আগৰ আমাৰ আইতাহঁতৰ সময়ত বা মাহঁতৰ সময়ত এইবিলাক একোটি বৰ মানে বিৰাট আনন্দবহুল আছিলে। সকলোৱে ফূৰ্তি কৰিছিলে, দিন ৰাতি এক কৰি পেলাই এখন বিয়া ঘৰত কেনেকৈ উপস্থিতি সকলোৱে সাব্যস্ত কৰিছিলে আৰু ইমান ফূৰ্তি আনন্দ, পানী তুলিবলৈ যোৱা, কইনাক গা ধুওৱা নোওৱা আৰু জোৰোণ অহা যোৱা, দৰাৰ স্বাগতম জনোৱা, এইবিলাকত প্ৰতিটো ক্ষণত আগতে পৰম্পৰাগতভাৱে চলি আহিছিল বিয়ানাম। বিয়ানামসমূহ আচলতে কইনাগৰাকীক কিছুমান শিক্ষা দিয়া যায় আৰু যিগৰাকীয়ে তেখেতক কোনোবাই যদি মূৰ আঁচুৰি দিছে বা আপোনাৰ আজিৰ বৰ্তমান সময়ত ক'ব লগা হ'লে মেকআপ কৰি দিয়ে, তেতিয়াৰ দিনত ৰাইজৰ আগতে জোৰোণ পিন্ধাওঁতে কাপোৰ কানি সকলো দৰা ঘৰৰ পৰা অনা কাপোৰ কানি পিন্ধাইছিল, পৰিধান কৰাই দিছিল আৰু তেতিয়া যিগৰাকীয়ে পিন্ধাই থাকে তেখেতৰ ওপৰতো বহুত বিয়ানাম গাই দিয়ে আৰু সেই বিয়ানামসমূহ বৰ খুচৰি টাইপৰো আছিল আৰু কিছুমান মানে অলপমান খং উঠা ধৰণৰো আছিল। কিন্তু যিয়ে নহওক, ভাল আৰু বেয়া দুটাই থাকে, নহয়নে? কিছুমান বহুত মানে নামতি বহুত কাজি আৰু মানে কি বুলি ক'ম আৰু বিৰাট চোকা আৰু তেওঁলোকৰ নামেৰে তেওঁলোকে সকলোকে প্ৰহাৰ কৰি দিছিল। কিন্তু যিয়ে নহওক, আনন্দৰেও বহুত ধুনীয়া আনন্দ হয় আৰু কেতিয়াবা অকণ মনোমালিন্য ঘটে বোলে, সেইখিনিও ঠিক হৈ যায় পিছত। এতিয়া আমি প্ৰথম খণ্ডটি আৰম্ভ কৰোঁ। ইয়াত কিন্তু বোৱাৰীৰ পৰা জীয়ৰীৰ পৰা আদি কৰি আমাৰ আইতাও গাইছে, আইতাসকলেও গাইছে, যাৰ বয়স 100ৰ ঊৰ্ধত আছে আৰু এগৰাকী আছে 90ৰ ঊৰ্ধত। আহক তেন্তে আমি সকলোৱে মিলি আমাৰ নামসমূহ চাই যাওঁ। যিসকল আয়তীয়ে গানসমূহ গাই পঠিয়াইছে তেখেতসকলৰ নামসমূহ আমি উপভোগ কৰোঁ। পূজনীয়া বাদেও খুন্দিলো হাতলৈ ওচৰতে ভিন্দু আছে মাৰি দিয়া মুখলৈ গুৱা পান আগে বঢ়া ঐ চচি জললৈ নামিবা কটাৰীৰে পা
ঐ শশী কলসী ভৰাবা জল ভৰি যশোদা জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত গংগাই নাচিছে সাগৰো আহিব ভাগিহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলসীতে আহিছে ছালত পানী দিবা নিয়মকৈ সোমাবা ঐ ৰাম মৰল চাই টেকেলি থবাহে ভিতৰৰে পৰা আই দেউক মাতি লৈ ঐ ৰাম ননি ঘৰলৈ নিবাহে ওলাই আহাই দেৱে ঐ শশী মাটিত মঙল চাই গণকে গণিতা কৰে ঐ শশী ক্ষণ সাৰি যা ওলাই আহাই দেৱে ঐ শশী দুৱাৰ দলিৰ বাজে ঘৰতে নোয়াব লাগে ঐ শশী নকৰিবা লাজে নমস্কাৰ মই নীলাক্ষী দেৱী প্ৰথমেই গাবলৈ লৈছোঁ জোৰোণত গোৱা গীত আহিছোঁ আনন্দে আমি তোমাক চাবলৈ আনিছোঁ সুবৰ্ণৰ মালা তোমাক দিবলৈ আহিছোঁ আনন্দে আমি তোমাক চাবলৈ ৰামে দি পঠাইছে সিন্দুৰ তোমাক দিবলৈ আহাই দিও বহাহি ৰামে দিয়া অলংকাৰ হীৰ পাতিলো আহি ৰূপৰ তামোল কটাৰী জনকৰে জীয়াৰী দশৰথে সিন্দুৰ পিন্ধাই কৰি ললে বোৱাৰী মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে সুবৰ্ণৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহি এতিয়া গাবলৈ লৈছোঁ মূৰত চাউল দিয়া নাম ছোৱালী নোৱাওঁতে আগতীয়া পাছ
পাছতীয়া আগতীয়া পাছতীয়া পঞ্চ আয়তীয়ে ৰাম ৰাম পঞ্চ আয়তীয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি যশোদা সুন্দৰী ৰাম ৰাম যশোদা সুন্দৰী ৰূপ পিন্ধে সোণ পিন্ধে ৰূপ পিন্ধে সোণ পিন্ধে পিন্ধে পাতৰ শাৰী ৰাম ৰাম পিন্ধে পাতৰ শাৰী দেৱাংগ ভূষণ পিন্ধে দেৱাংগ ভূষণ পিন্ধে ইন্দ্ৰে দিছে আনি ৰাম ৰাম ইন্দ্ৰে দিছে আনি পুখুৰীৰ চৌপাশে পুখুৰীৰ চৌপাশে খাগৰিৰ বেৰা কি ৰাম ৰাম খাগৰিৰ বেৰা দলি মাৰি পেলাই দিছে দলি মাৰি পেলাই দিছে স্ফটিকৰে মালা ৰাম ৰাম স্ফটিকৰে মালা তুমি দিবা স্ফটিক মালা তুমি দিবা স্ফটিক মালা আমি দিমে কিয়ে ৰাম ৰাম আমি দিমে কিয়ে ধৰম কৰি বিয়া দিমে ধৰম কৰি বিয়া দিমে সত্যভামা জীয়ে ৰাম ৰাম সত্যভামা জীয়ে পুখুৰীতে পানী নাই পুখুৰীতে পানী নাই পাৰকে নুবুৰে ৰাম ৰাম পাৰকে নুবুৰে অৰণ্যত পক্ষী নাই অৰণ্যত পক্ষী নাই যাকে যাকে উৰে ৰাম ৰাম যাকে যাকে উৰে পুখুৰীৰ চৌপাশে পুখুৰীৰ চৌপাশে মৃগ পহু চৰে ৰাম ৰাম মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ৰাম ৰাম হৰধনু ধৰে ৰাম ৰাম হৰধনু ধৰে ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰোণ আহি ৰৈ আছে আদৰো গলোৱা ৰাম কৃষ্ণ আজি সুবন্ধনে ৰাম কৃষ্ণ মুৰলী মংগলে হৰি মুৰৈ আহিছে জোৰোণে রাম কৃষ্ণ আজি জোৰোণ দিয়া রাম কৃষ্ণ কালি লৈ দিবা হৰি মুৰৈ পৰহি ৰামে লৈ যাব ৰাম কৃষ্ণ হৰলৈ আনিছে ৰাম কৃষ্ণ মণি লৈ আনিছে হৰি মুৰৈ হৰলৈ আনিছে ৰাম কৃষ্ণ সুগন্ধি সিন্দুৰৰ ৰাম কৃষ্ণ এফুট লৈ আনিছে হৰি মুৰৈ গোন্ধতে আমোল মোল কৰে হৰি মুৰৈ গোন্ধতে আমোল মোল কৰে জনকৰ পদূলি উদুলি মুদুলি জোৰোণ আহি
জোৰোণাহি ৰৈ আছে তোমাক দিবলৈ মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰ কৰি লোৱাহে এটা ফালি তোমাৰ শাহু দুয়ো হাতে ধৰি সিহঁত সেন্দুৰ দিয়ে আশীৰ্বাদ কৰি আশীৰ্বাদ কৰি গা ধুয়াই দিয়ে মাকক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰিহে চাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰিহে কৃষ্ণই আহিব যায় বাহি কলৰ তলত ৰৈ শাহুৱায়ে আদৰিব গীত মধুলৰ আহি পাবা হোমৰ সভা বহি পাবা বৰ কৃষ্ণ হেনো স্বামী পাবা চিন্তানো কিহৰ বেদ নিধিকে ৰুক্মিণীক সুধিলে হৰিয়ে গোসাঁই ঘৰে বাৰী কেনেহে ৰাম ৰাম চাতে শুকুৱা মুঠিতে লুকুৱা হৰিহে হীৰাকি মুকুতা জ্বলে ৰাম ৰাম হাতত পাণ বটালত মা দেউতাক মাতাৰ যাবলৈ ওলালো মৰমৰ মা দেউতাক সেৱাহে জনালো ৰাইজে কৰিছে ৰাইজৰ আশীৰ্বাদে হৰিহে বৰ কইনাই কৰিছে সেৱাহে ৰাম ৰাম মাকে দেউতাকে আশীৰ্বাদ কৰিছে হৰিহে দুয়োজন কুশলে থাকাহে ৰাম ৰাম এখন জাজি নৈ পাৰ হবা কেনেকৈ জীৱন এখন জাজি নৈ পাৰ হবা কেনেকৈ এখন হৈছে লোকৰ ঘৰ চলা খাবা কেনেকৈ শাহু গালি পাৰিব শহুৰ গালি পাৰিব খোজে প্ৰতি নন্দায়ে অপৰাধ ধৰিব
উঠিব লাগিব কুকুৰা ডাকত, ল'বগৈ লাগিব বাঢ়নি হাতত, সাৰিব লাগিব চোতালৰ জাবৰ, পেলাব লাগিব গোহালি গোবৰ, বান্ধিব লাগিব গোহালিত গৰু, হ'বগৈ লাগিব সবাতকৈ সৰু, আনিব লাগিব দূৰৈকৈ খানি, ল'বগৈ লাগিব উৰণি টানি, দাবগৈ লাগিব বিঘাকৈ ধান, ৰখাব লাগিব দেউতাৰ নাম। লাইনমান জোৰানাম গাবলৈ ওলাইছোঁ। শৰৎ কালৰ শেৱালি, দৰা ঘৰৰ ছোৱালীবিলাক, ফল খোৱা বাদুলি। এটাকি জোৰানাম গাবলৈ ওলাইছোঁ। বজাৰৰে নেমু টেঙা, দোকানৰে লম, আগে আগে গৈ আছে সেইজনী তিৰোতাকে চিনু চিনু লাগে, যোৱা ৰাতি আবাহনত নাচা মনত পৰে। কলিয়া তুলসী জুপি চকলিয়া পাত, চকলিয়া পাত, যজ্ঞত বহি ৰামচন্দ্ৰই জল দিছে হাত, ৰামচন্দ্ৰ সৰু বুলি জগতে হাঁহিলে, জগতে হাঁহিলে, দুয়ো হাতে ধনু লয়া মাজতে ভাঙিলে, বাওঁ হাতত মালা ধাৰি, সোঁ হাতলৈ লোৱা, সোঁ হাতলৈ লোৱা, চন্দ্ৰ সূৰ্যক সাক্ষী কৰি স্বামী বৰণ কৰা, সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে, হৰিহে আদি পুৰুষ ৰে নামে হে ৰাম ৰাম, ভাবোতে চিন্তুতে ব্ৰহ্মদেৱে ক'লে, হৰিহে যেন নীলকণ্ঠ নামে হে ৰাম ৰাম, আজি মধ্যম ৰাতি কোনে বিনাই কান্দে, উলিয়াই নিদিবা মোক, পাতৰ সাজ পিন্ধালা, শিৰত সেন্দুৰ দিলা, বোৱাৰী সজালা মোক, পোহৰি পৰি হৰি গৌৰাঙ্গ বৰণ, নেৰিবা নেৰিবা দেও স্বামীৰ চৰণ, জনক ৰজাৰ ঘৰে আজি কৰে কন্যাদান, ধৰ্মেৰে বান্ধিছে
মলি ঐ কিয় কান্দিছিলা মলি ঐ বৰ ঘৰৰ পিৰালিত বহি ঐ ৰাম ৰাম মলি আজি এতে বেলি মলি যাবলৈ ওলালা মলি বুকুৰে যাতনা সহি ঐ ৰাম ৰাম ওলাই দে ঐ শশী দুৱাৰ দলিৰ বাছ ঘৰতে নোৱাব লাগে ঐ শশী নকৰিবা লাজ গা ধুই উঠিয়ে মাক সুধিলে ঐ ৰাম কি সাজ সলাব পাৰিহে ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাৰিহে হাতত পাণ বঁটা লৈ মাকে মাতা গৈ মা মই ওলালোঁ যাবৰে পৰতে সেৱাহে জনালোঁ হাতত পাণ বঁটা লৈ দেউতাকে মাতা গৈ দেউতা মই ওলালোঁ যাবৰে পৰতে সেৱাহে জনালোঁ ভণ্টি 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 বুলি দাদাই মাতে তিনি বেলি দাদাই মাতে তিনি বেলি মোৰে চাটু কতে থলি তোমাৰ চাটু আলাত থলো আজিৰ পৰা বিদায় ললোঁ নৱৰাত্ৰিৰ আৰতি ধন্য আজি ধৰিত্ৰী প্ৰজাপতি মংগলময় সুখে থাকা দুয়োটি আশা ৰাখিছোঁ আজি সকলোৱে এই নামসমূহ চাই ভাল পালে সদৌ শেষত সকলোলৈকে পুনৰবাৰ যিসকলে ভিডিঅ'সমূহ পঠিয়াইছে আৰু নামসমূহ গালে তেখেতসকললৈ মোৰ ফালৰ পৰা কৰজোৰে প্ৰণাম নমস্কাৰ শুভৰাত্ৰি আৰু জয় আই অসম।